ভিডিঅ'টো থাম্বনেইল আৰু টাইটেল দেখি হয়তো আপোনালোকে গমেই পাইছে আজি আমি আকৌ এটা নতুন ভিডিঅ' লৈ আমাৰ চেনেল এছামিজ ক্ৰিয়েটৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি ক'বলৈ গৈছোঁ গুগল ফাউণ্ডাৰ লেৰী পেজৰ জীৱন কাহিনী আৰু গুগলৰ সফলতাৰ কিছু ৰহস্য। ভিডিঅ'টো শেষলৈ চাব কিয়নো আজি আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব যে গুগল আৰু গুগল ফাউণ্ডাৰ লেৰী পেজৰ জীৱন কাহিনী। লেৰী পেজৰ জন্ম হৈছিল 26 মাৰ্চ 1973 ইউনাইটেড ষ্টেট আমেৰিকাৰ। দেউতাৰ নাম কাৰ্ল হেক্টৰ পেজ আৰু মাৰ নাম গ্লৰিয়া পেজ আৰু দুয়োজনে আমেৰিকাৰ ষ্টেট ইউনিভাৰ্চিটিৰ কম্পিউটাৰ ছায়েন্সৰ প্ৰফেচাৰ আছিল। লেৰীয়ে কৈছিল সিহঁতৰ ঘৰত ডেইলি কম্পিউটাৰ ছায়েন্সৰ লগত ৰিলেটিভ মেগাজিন আৰু বুক বহুতো পঢ়ি আছিল আৰু সেই পৰিৱেশত সৰুৰে পৰা ডাঙৰ দীঘল হোৱাৰ বাবে লেৰী পেজে সৰুকালৰ পৰাই কম্পিউটাৰ বহুত নলেজ জানিছিল। লেৰী পেজে বহুত সৰুকালৰ পৰাই বস্তুবোৰ খুলি বুজিবলৈ চেষ্টা কৰিছিল। তেওঁ জানিব বিচাৰিছিল কোনো এটা বস্তুৱে কাম কেনেকৈ কৰে। লেৰী পেজে এটা ইণ্টাৰভিউত কৈছিল, মই সৰুকালৰ পৰাই অনুভৱ কৰিছিলোঁ মই আৱিষ্কাৰ কৰিবলৈ বিচাৰিছিলোঁ। যেতিয়া মোৰ বয়স 12 বছৰ হৈছিল তেতিয়াই মই নিজে নিজৰ মনত বান্ধি লৈছিলোঁ মই এজন বিজনেছমেন হ'ম আৰু তেতিয়াৰ পৰাই মই বিজনেছৰ সকলো ডিটেইলছ জানিবলৈ আগ্ৰহ কৰিছিলোঁ। লেৰী পেজে 1969ত ইষ্ট লান্সিং হাইস্কুলত গ্ৰেজুৱেশ্যন সম্পূৰ্ণ কৰিছিল আৰু ইয়াৰ পিছত ষ্টানফৰ্ড ইউনিভাৰ্চিটিৰ পৰা পোষ্ট গ্ৰেজুৱেট কমপ্লিট কৰিছিল আৰু তাৰ পৰাই PhD পঢ়িব আৰম্ভ কৰিছিল, য'ত তেওঁ লগ পাইছিল গুগল কো-ফাউণ্ডাৰ চাৰ্গেই ব্ৰিনক। PhD পঢ়ি থকা সময়ত দুয়োজনে নিজৰ টপিক ওল্ড ৱাইড ৱেব বাছনি কৰিছিল। তাৰপিছত এনেকুৱা এলগৰিথম বিচাৰিছিল য'ত সকলো ৱেবছাইট একেলগ কৰিব পাৰি আৰু সিহঁতৰ পপুলেশ্যনৰ সহায়ত সকলো ৱেবছাইটক ৰেংকিং দিব পৰা যায়। যোৱা 4 বছৰ দিন ৰাতি এক কৰি সিহঁতে একেৰাহে ৰিচাৰ্চ কৰিছিল। অৱশেষত 1989ত এনেকুৱা এলগৰিথম বিচাৰিবলৈ সফল হৈছিল। গুগলে ৱেবছাইটটো গোগৰ শব্দৰ পৰা লোৱা হৈছিল কিয়নো যাৰ মিনিং হ'ল এটা অংকৰ আগত 100টা শূন্য। প্ৰথমবাৰ যিটো গুগল ৱেবছাইট লঞ্চ কৰিছিল সেইটো আজিও ষ্টানফৰ্ড ইউনিভাৰ্চিটিত উপলব্ধ আছে। আগলৈকে গৈ নিজৰ পৰিয়াল, বন্ধু আৰু ইনভেষ্টমেণ্টৰ পৰা $10 মিলিয়ন ধাৰলৈ লৈ লেৰী আৰু চাৰ্গেই ব্ৰিনে 1958ত গুগল ইনক. কোম্পানী স্থাপন কৰিছিল আৰু নিজৰ ইউনিক কনচেপ্ট আৰু এলগৰিথমৰ পৰা গুগলে বহুত কম সময়ত এই পৃথিৱীৰ সকলো বেষ্ট ইণ্টাৰনেটৰ চাৰ্চিং ইঞ্জিন হৈ পৰিছিল আৰু ইয়াৰ পৰাই লেৰী আৰু চাৰ্গেয়ে কেতিয়াও পিছলৈ ঘূৰি চোৱা নাই। কিছু বছৰ পিছত 2004 চনত গুগলৰ IPO শ্বেয়াৰ মাৰ্কেটলৈ প্ৰস্তুত কৰিছিল, য'ত মানুহে বহুত টকা ইনভেষ্ট কৰিছিল। ইয়াৰ পিছত কম সময়তে গুগল পৃথিৱীৰ ভিতৰত বৃহত্তম কোম্পানী হৈ পৰিছে আৰু সৃষ্টিকৰ্তা লেৰী পেজ আৰু চাৰ্গেই ব্ৰিন সকলোতকৈ য়ংগেষ্ট মিলিয়ন হৈ গৈছে। 14 নৱেম্বৰ 2006ত গুগলে পৃথিৱীৰ সকলোতকৈ বেষ্ট ভিডিঅ' লাইটাৰ, য'ত আপুনি এইটো ভিডিঅ' চাই আছে, ইউটিউব প্ৰস্তুত কৰিছিল। ইয়াৰ পিছত 20 এপ্ৰিলত 2009ত গুগলে জৰিয়তে প্ৰথম এণ্ড্ৰইড ছিষ্টেম লঞ্চ কৰিছিল, যিটো বৰ্তমান সময়ত পৃথিৱীৰ সকলো মোবাইলত উপলব্ধ। গুগলে গুগল চাৰ্চ ইঞ্জিন, ইউটিউব, এণ্ড্ৰইড আৰু ইয়াৰ বাহিৰে জিমেইল, গুগল ট্ৰান্সলেট, গুগল প্লাছ, গুগল ক্ৰম আৰু ইয়াৰ বাহিৰে 50টাতকৈ অধিক এপছ গুগলে উপলব্ধ কৰিছে। গুগলৰ হেড অফিচ ইউনাইটেড ষ্টেট কেলিফৰ্ণিয়াত স্থাপিত। বৰ্তমান পৃথিৱীৰ ধনী মানুহৰ ভিতৰত লেৰী পেজ 12 নম্বৰত। লেৰী পেজৰ পাৰ্চনেল লাইফ চাব গ'লে 8 ডিচেম্বৰ 2017ত ৰিচাৰ্চ চাইণ্টিষ্ট লাঞ্চিডা চাউথৱৰ্থৰ লগত বিয়া হৈছিল। লেৰী আৰু লাঞ্চিডাৰ দুজন সন্তান আছে।
শেষত মই এইটো ক'ব বিচাৰিম, লেৰী পেজ আৰু চাৰ্গি ব্ৰেইনৰ দিন ৰাতিৰ সফল আৰু কষ্টৰ ফল এয়া। কিয়নো আজি পৃথিৱীৰ বেছিভাগ মানুহে ইণ্টাৰনেটৰ আৰম্ভ গুগলৰ পৰাই কৰে। ইণ্টাৰনেটৰ ক্ষেত্ৰত লেৰী পেজ আৰু চাৰ্গি ব্ৰেইনৰ কৰ্মক্ষেত্ৰ কেতিয়াও আমি পাহৰিব নোৱাৰিম। আপুনি হয়তো জানে, বৰ্তমান সময়ত গুগলৰ CEO ভাৰতৰ সুন্দৰ পিচাই। মনত ৰাখিব, ইউ নেভাৰ লছ এ ড্ৰিম, ইট জাষ্ট ইনকুবেটছ এজ এ হবি, লেৰী পেজে কৈছে। আগলৈকে এনেকুৱা ইনস্পিৰেশ্যনেল আৰু ৰিয়েল ষ্টৰী পাই থাকিবলৈ আমাৰ চেনেল এছামিছ ক্ৰিয়েটৰ ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।